নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এডভান্স মেথছৰ মই ইয়াৰ আগৰ ভিডিঅ'টোত অনলাইনে 1 2 কেইটামান গণিত দিছিলোঁ আৰু কিছু গণিত ৰৈ গৈছিল আজি ৰৈ যোৱা গণিতখিনি কিছু তোমালোকক দিবলৈ ওলাইছোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা আৰু যদি আগৰ ভিডিঅ'টো কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো 2 নম্বৰলৈকে দিছিলোঁ মই 3 নম্বৰত কি দিয়া আছে যে তলৰ কোনটো সংখ্যা ভুল বা শুদ্ধ ৰাইট বা পূৰণ চিন দিব দিছে আমাক ইয়াত xv আছে xv টো আমাৰ শুদ্ধ কাৰণ xv মানে আমি 15 বুলি জানো হয়নে তো এইটো শুদ্ধ এতে vl আছে এইটো অশুদ্ধ কিয় অশুদ্ধ হয় আমাৰ এটা কথা আছিলে যে vl dm আদি মানে অংকবিলাক কাৰো পৰা বিয়োগ কৰিব নোৱাৰি গতিকে এতে vl মানে আমি l ৰ পৰা এইটো বিয়োগ কৰিব লাগিব কাৰণ ডাঙৰ অংক এটাৰ বাওতে এটা সৰু অংক আছে গতিকে যেহেতু আমি vl dm কাৰোৰ পৰা বিয়োগ কৰিব নোৱাৰো গতিকে এইটো আমাৰ কি হয় অশুদ্ধ mm এইটো শুদ্ধ mm মানে 3টা m হাজাৰ হ'ব lm এটা চোৱা l টো আমাৰ কোৱা আছে যে ই কাৰোৰ পৰা বিয়োগ নাই গতিকে এইটো আমাৰ কি হ'ব অশুদ্ধ xxix xxix মানে কিমান 20 আৰু 9 29 গতিকে এইটো আমাৰ কি শুদ্ধ cl vx ইয়াত দেখা পাইছানে cl vx x ৰ ইফালে আমাৰ এটা v আছে গতিকে এইটোতো আমি বিয়োগ কৰিব নোৱাৰো গতিকে এইটো আমাৰ কি হ'ব অশুদ্ধ এইটো vvlx এটা কথা দিয়া আছিল যে vl দি অংক কেইটা পুনৰাবৃত্তি নহয় ইয়াত v দুটা আহিছে তাৰমানে পুনৰাবৃত্তি নহয় এটা লিখিলে আৰু আনটো লিখিব নাই গতিকে এইটো আমাৰ অশুদ্ধ এই হিচাপে অশুদ্ধ আৰু বিয়োগ কৰিব নোৱাৰো সেইটো হিচাপে অশুদ্ধ এইটো গতিকে এইটো আমাৰ অশুদ্ধ mcdix mcdix টো আমাৰ কি হ'ব এইটো শুদ্ধ হ'ব কাৰণ এইটো কি হয় m মানে হাজাৰ dc cd মানে হল তোমাৰ 400 1400 হল আৰু এতে ix মানে 9 তে 1400 কি হয় এইটো 9 হয় ll iv ইয়াতো কি আছে ll টো পুনৰাবৃত্তি হৈছে ডাবল হৈছে গতিকে l টো আমাৰ পুনৰাবৃত্তি v টো বা d টো নহয় বুলি কৈছো গতিকে এইটো আমাৰ কি ভুল তাৰ পিছত আছে আমাৰ xvl এইটো এটা v টো ইয়াত বিয়োগ কৰিব লাগিব গতিকে এইটো আমাৰ অশুদ্ধ হয় ddli ইয়াত dd টো পুনৰাবৃত্তি হৈছে গতিকে এইটো আমাৰ কি হ'ব অশুদ্ধ dd টো ডাবল লিখিব নোৱাৰি xxx vii এইটো আমাৰ শুদ্ধ 33 আৰু 8 38 4 নম্বৰতে আছে যে মাজৰ বাকচত গ্ৰেটাৰ দেন ইকুৱেল বা লেছ দেন চিন দিয়া ডাঙৰ সমান বা সৰু চিন আমাক ব্যৱহাৰ কৰিব দিছে ইয়াত এতিয়া চোৱা ইয়াত এ নম্বৰটো আছে xlix মানে কি x মানে 10 l মানে কিমান 50 গতিকে 50 ৰ পৰা 10 গলে কি হয় 40 থাকে আৰু ix মানে 9 40 ৰ 9 যোগ কৰিলে 49 49 গতিকে এটা কি হ'ব দুটা দুফালে সমান হৈছে ইফালে 49 গতিকে আমাৰ ইয়াতে কি হ'ব সমান চিন হ'ব ইয়াত 8 আছে আৰু ইফালে কি আছে 10 11 12 গতিকে এইটো ডাঙৰ এইটো আঠত কৰি গতিকে আমাৰ কি হ'ব 8 লেছ দেন xiv xii ইয়াত কি আছে cc মানে আমাৰ 100 100 200 ইফালে 200 আৰু ইফালে কি হল 200 আছে গতিকে ইয়াত আমাৰ কি হ'ব সমান চিন xcix বুজি পাইছে না কথাখিনি ভাঙি ললে তোমালোকে নিজে বুজি পাবা ইয়াৰ মানটো উলিয়াই ললে xcix মানে কি c ৰ আগত যেহেতু x আছে এটা গতিকে আমাৰ কি হ'ব c ৰ পৰা x টো বিয়োগ হ'ব অৰ্থাৎ 90 হ'ল এটো আৰু ix মানে 99 ন হয়নে নহয় 90 আৰু 9 যোগ কৰিলে 99 আৰু ইফালে কি আছে ইফালে 99 আৰু ইফালে কি হয় 90 গতিকে এইটো আমাৰ কি হ'ব এই চিনটো হ'ব 690 আছে এতে dclx d মানে 500 c মানে 100 600 lx
এল মানে হ'ল কিমান 500 650 আৰু এক্স 660 এটা আছে 690 গতিকে আমাৰ এইটো গ্ৰেটাৰ দেন চিনটো আহিব ইয়াত এফ নম্বৰত কি আছে 1900 আছে ইয়াত আমি কি পাইছিলোঁ 500 600 660 পাইছিলোঁ এইটো হয়নে এইবাৰ আছে 1900 এইটো তো 1900টো আমাৰ কি হ'ব MCMXC MCM মানে 1900 হয়নে নহয় এটা 1000ৰ পৰা 100 বিয়োগ দিলে 900 থাকে ইয়াত 1000 আছে গতিকে 1000 আৰু 900 যোগ কৰিলে কিমান হ'ল 1900 আৰু XC মানে কি 90 1990 এইটো আছিল 1900 গতিকে এইটো হ'ল আমাৰ 1990 গতিকে এইটো ডাঙৰ হ'ল গতিকে ইয়াত কি চিন হ'ব লেছ দেন অৰ্থাৎ এইটোত কৰি এইটো ডাঙৰ ইয়াত আছে কি 60010 আৰু ইপিনে ইয়া আছে আমাৰ কি LX মানে আমাৰ কি হয় L মানে 50 X মানে 10 60 গতিকে ইয়াৰ ওপৰত বাৰ বা আজ দিয়া আছে মানে কি এইটো 60000 হ'ল হয়নে আৰু এটা X আছে 60010 ইফালে গতিকে ইয়াতো 60010 এইটো 60010 গতিকে কি হ'ল ইয়াত ইকুৱেল এইটো আছে MCD মানে কি হ'ল ইয়াত D লগত C আছে গতিকে এইটো কি হয় তোমাৰ D মানে 500 100 গলে 400 গতিকে 1000 আৰু 400 যোগ কৰিলে 1400 অৰ্থাৎ এইটো 1400 হয়নে আকৌ ইয়াত কি আছে 400 গতিকে এইটো ডাঙৰ হ'ব MCM মানে 1900 CMM এইটো 1900 হ'ব 2000 পৰা 100 বিয়োগ কৰিলে কিমান থাকিব 1900 থাকিব গতিকে এইটো সমান তো এনেদৰে তোমালোকে চিনবিলাক প্ৰয়োগ কৰিব পাৰিবা মানবিলাক বহাব জানিলে বুজি পাইছানে কিবা বুজি নাপালে মোক সুধিবা কিবা অসুবিধা পালে মোক কমেন্ট কৰিবা মই নেক্সট ভালদৰে আকৌ বুজাই দিয়াৰ চেষ্টা কৰিম তো 5 নম্বৰতে আছে যে ৰমান সংখ্যাংকত যোগফল উলিয়াব দিছে যোগফল লিখিব দিছে আমাক ইয়াত কি দিয়া আছে মই তিনিটা কৰি দিম ইয়াত চাৰিটা আছে তিনিটা কৰি দিম XII মানে আমি কি জানো এইটো হ'ল 12 হয়নে যোগ XIX মানে কি 20 ৰ পৰা 1 গলে কি হয় 19 থাকে অৰ্থাৎ এইটো হ'ল 19 প্লাস LXX L মানে হ'ল 50 XX মানে কিমান 70 তো এইকেইটা যোগ কৰিলে আমি কিমান পাম 101 পাম তো 101 ক যদি আমি ৰোমান সংখ্যাত লিখো কি হ'ব CI হয়নে DCL plus CC plus XVI DCL মানে কি D মানে তো 500 CL মানে হল কি C মানে 100 600 হল আৰু L মানে 50 অৰ্থাৎ 650 CC মানে হল 200 আৰু XVI মানে X মানে 10 আৰু এটো 17 তো আহাৰ যোগফলটো কি হ'ব 867 এতিয়া ইয়াক যদি আমি তোমাৰ ৰোমান সংখ্যাত লিখো তেতিয়াহলে কি হ'ব আমাক প্ৰথমতে D লাগিল 500 লাগিল তাৰপিছত আমাক কি লাগে 800 হ'ব লাগে গতিকে C তিনটা C দিম আমি তিনটা C দিয়াৰ লগে লগে কি হ'ল 800 হৈ গ'ল তাৰপিছত কি লাগে 67 লাগাৰ কাৰণে আমি L এটা আনিলো X দুটা আনিলো আৰু ইয়াত কি দিলো VI এটা দিলে ন দুটা দিব 7 লাগিব নহয় গতিকে VII তো এইটো হৈছে ইয়াৰ যোগফল MCML plus CMM plus LXX এই যে এইবিলাক যে মই লিখি দিছো মাজতে এইখিনি তোমালোকে লিখিব নালাগে মই তোমালোকক বুজি পোৱাৰ সুবিধাৰ বাবে এইখিনি বস্তু এনেকৈ লিখি দিছো তো MCML মানে কিমান আমাৰ MCM ত কি হয় আমাৰ 1900 হয় 2000 পৰা 100 গলে 1900 টাকা আৰু L দিয়াৰ লগে কি 1950 প্ৰথমটো এইটো হ'ল 1950 হয়নে তাৰ পিছত আমাৰ কি লাগিল CMM মানে আমাৰ কিমান হয় C মানে 100 MM মানে কি 2000 পৰা 100 গলে এটো কি হ'ল আমাৰ 1900 হ'ল প্লাস LXXX তো L মানে 50 আৰু তিনটা XX মানে 30 10 30 গতিকে 50 আৰু 30 দিলে 80 তো এইটো আমাৰ কিমান হ'ল যোগ কৰিলে 3930 তো এতিয়া ইয়াক যদি আমি ৰোমান সংখ্যাত লিখো কি হ'ব 3000
গতিকে আমি 3000 তিনিটা এম দিব পাৰোঁ এম 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 হয়নে বা এমৰ ওপৰত 12 একডাল দিলেও হয় আমাৰ বুজি পাইছানে এমৰ ওপৰত আমি 12 একডাল দিলেও 3000 হ'বই গতিকে এম 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 লিখি আমি কি দিব পাৰোঁ ইয়াত 3000 হ'ল এতিয়া লাগে কিমান 930 লাগে গতিকে 900 কৰিব লাগিলে আমি প্ৰথমতে চি এটা বহাই দিলোঁ তাৰপিছত এম এটা বহাই দিলোঁ এইটো 900 হ'ল আৰু 30টো আমি কেনেকৈ নিম এক্স 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 তিনিটা এক্স দিলে 30 হয় তো এনেদৰে তোমালোকে ৰোমান সংখ্যাকত যোগফল লিখিব পাৰিবা তো 6 নম্বৰটো দিয়া আছে যে ৰোমান সংখ্যাংক লিখাৰ 5টা নিয়ম বৰ্ণনা কৰা তো এইটো ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাত আহিব লগা প্ৰশ্ন এইটো আচলতে কি মই আগতে যে তোমালোকক দিছিলোঁ সেইখিনি কথাই লিখিলে হ'ব ইয়াত 5টা নিয়ম এই যে মই নিয়মকেইটা দিছিলোঁ যে এটা সৰু অংকক ডাঙৰ অংক এটা সহাতে বহুৱালে সৰু অংকটো ডাঙৰটোৰ লগত যোগ কৰিব লাগে কিন্তু বাওঁতে বহুৱালে সৰু অংকটো ডাঙৰটোৰ পৰা বিয়োগ মানে হ'ব এইটো এটা নিয়ম যদি এটা সৰু অংকক দুটা ডাঙৰ অংকৰে মাজত বহুৱা হয় তেন্তে সৰু অংকটো সদায় সহাতৰ ডাঙৰ অংকটোৰ পৰাহে বিয়োগ হ'ব এইটো এটা নিয়ম ভি এল আৰু ডি অংককেইটা পুনৰাবৃত্তি নহয় এইটো এটা নিয়ম ভি এল ডি আৰু এম অংককেইটা কাৰোৰ পৰা বিয়োগ কৰা নহয় এইটো এটা নিয়ম কোনো অংকৰ ওপৰত এটা আঁচ দিলে ইয়ে অংকটোৰ মান 1000 গুণ বৃদ্ধি কৰে এইটো এটা নিয়ম ইয়ালৈকে 5টা নিয়ম এই 5টা নিয়ম তোমালোকে লিখিলে হ'ব বুজি পাইছানে তো এইখিনি আছিল ভিডিঅ'টো আজিলৈ নেক্সট ভিডিঅ'ত মই ইয়াৰ পিছৰখিনি তোমালোকক দিম ইয়াত যিখিনি ৰৈ গৈছে সেইখিনি তোমালোকক মই দিয়াৰ চেষ্টা কৰিম ইয়াৰ পিছৰ ভিডিঅ'টোত তো যিখিনি নতুন আছা এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবা তো আজিলৈ আহিলোঁ বাই বাই থেংক ইউ